वेलकम टू माय यूट्यूब चेनेल मैं परिस्मिताই पुনৰ এটা ৰেচিপিত আপোনালোকক স্বাগতম জনাইছোঁ। তো মই আজি বনাম ভাবিলোঁ গাহৰি অলপ বইল টাইপৰ ৰেচিপি আৰু তেল ব্যৱহাৰ নকৰাকৈ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো কেনেকুৱা লাগিলে আপোনালোকক কেতিয়াবা ট্ৰাই কৰি মোক জনাব। তো ফাৰ্ষ্টে মই কেৰাহীখন গৰম হ'বলৈ দি তাত গাহৰিকেইডোখৰ বইল কৰি লোৱা হয়। বইল কৰি লোৱা গাহৰিকেইডোখৰ দি নিমখ অকণমান দি মই অকণমান দি মানে ভাজি ল'ম যাতে তাৰ পৰা তেল অলপ ওলায়। আৰু ইয়াত মই ব্যৱহাৰ কৰিম খৰিচা। আপোনালোকে ট্ৰাই কৰি চাব, খৰিচাৰ লগত খাইতো সকলোৱে গম পায় বহুত ভাল লাগে। তাত আছে খৰিচা অকণমান লৈছোঁ, তাৰপৰা এনেই কালাৰৰ কাৰণে যিটো দীঘল দীঘল শুকান জলকীয়াটো সেইয়াত, আৰু নহৰু আদা খুন্দিলোঁ আৰু পিঁয়াজ দুটা। তাৰপৰা এয়া মোৰ গাহৰিখিনি পাত তেল ওলাবলৈ ষ্টাৰ্ট কৰিলে আপোনালোকে দেখিছেই। তো তেলখিনি এতিয়া ধুনীয়াকৈ যেতিয়া ওলাই লৈছে এবাৰ লৰাই ল'ম যাতে লাগি নধৰক, কাৰণ কেৰাহীখনত খুব সোনকালে গাহৰিকেইডোখৰ লাগি ধৰে। তো ধুনীয়াকৈ লৰাই লোৱাৰ পিছত ইয়াত মই দি দিম যি মই দুটা পিঁয়াজ কাটি লৈছিলোঁ সেইখিনি। আপোনালোকে দেখিছেই তেল ব্যৱহাৰ নাই কৰা, কাৰণ গাহৰি মাংসত তেল ব্যৱহাৰ নকৰিলেও খাই ভালেই লাগে, সেইকাৰণে মই তেল ব্যৱহাৰ নাই কৰা। তাৰপৰা এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ অলপ সিজালৈকে ভাজি ল'ম। তাৰ কাৰণে মই পিঁয়াজখিনি লৰাই মেলি ইয়াত ঢাকনাখন দি দিম। 3 মিনিটমানৰ পিছত মই ঢাকনাখন আঁতৰাই দিলোঁ। আপোনালোকে দেখিছেই পিঁয়াজৰ ৰংটো সলনি হৈ গ'ল, মানে বগা বগা যেতিয়া দিওঁতে আছিলে এতিয়া অকণমান ৰঙচুৱা ৰং এটা আহিলে। এইখিনিতে মই ধুনীয়াকৈ লৰাই ল'ম, যিহেতু কেৰাহীখন তেলীয়া হৈয়ে আছে, মাংসৰ পৰা তেল লাহে লাহে ওলাই আছে। এইখিনিতে মই এনেকৈ লৰাই ভাজি ল'ম যাতে আৰু অকণমান ধুনীয়াকৈ কালাৰটো আহে। তাৰপৰা ইয়াত মই এইখিনি গোটেইখিনি খৰিচা অকণমান যিমানখিনি মই উলিয়াই লৈছিলোঁ আপোনালোকে নিজৰ পৰিমাণ অনুসৰি দিব পাৰে, কাৰোবাক যদি বেছি লাগে বেছি। তো মই খুব কমেই খাওঁ সেইকাৰণে এনেকৈ দিছোঁ। তাৰপৰা তাত মই জলকীয়াকেইটা যিকেইডোখৰ মই খুন্দি লৈছিলোঁ গৰম পানীত দি, তাৰপৰা নহৰু আদা সকলোবিলাক একেলগতে দি মেলি লৰাই দিম। আপোনালোকে ইচ্ছা কৰিলে অকণমান ভাজিও দিব পাৰে, মই কেনেকৈ খাওঁ আপোনালোকক সেইটোকে দেখাইছোঁ। তাৰপৰা এইখিনি ধুনীয়াকৈ এতিয়া মই লৰাই মেলি ইয়াত ঢাকনাখন দি দিম, আকৌ যাতে খৰিচাখিনি অকণমান সিজিব লাগিব। তাৰপৰা এয়া মই 3 মিনিট মানেই থৈছোঁ, বেছি দেৰি নাই থোৱা, নহ'লে লাগি ধৰিব তেল ওলালে। ইয়াত দেখিছে কালাৰটো অকণমান হালধীয়া আহিছে, ইয়াত মই হালধি ব্যৱহাৰ নাই কৰা, আপোনালোকে দেখিছেই। এইখিনি এতিয়া মই ধুনীয়াকৈ লৰাই ল'ম। আপোনালোকে বিলাহী ইউজ নকৰিলেও হয়, এইটো অপশ্যনেল হয়, কিন্তু মানে মই অকণমান ৰঙা ৰংটো আহিবৰ কাৰণে বিলাহী ইউজ কৰিছোঁ, সেইকাৰণে মানে এনেকৈ দি দিলোঁ। আপোনালোকে নিদিলেও একো নাই, আপোনালোকে সৰহকৈ খৰিচা দি দিব পাৰে। মই মানে অকণমান টেঙা টেষ্টটো বেছি আহিবৰ কাৰণে বিলাহী দি দিছোঁ। এয়া বিলাহীখিনি দি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই ল'লোঁ। তাত আকৌ ঢাকনা দি মেলি অকণমান দি বিলাহীখিনি সিজিবৰ কাৰণে এনেকৈ দিলোঁ। এয়া দেখিছে মাংসৰ কালাৰটো ধুনীয়া আহিছে, হালধি নিদিলোঁ, যিহেতু মই তেলো ব্যৱহাৰ কৰা নাই সেইকাৰণে ইমানটো কালাৰ মই ঠিকেই বুলিয়ে ভাবিছোঁ। তাৰপৰা তাত মই অলপ পানী দিম যাতে যিখিনি আদা নহৰু দি দিছিলোঁ গোটেই মিক্স হৈ যায়, আৰু জলকীয়া গুড়ি অকণমান দি দিম অলপ জ্বলাৰ কাৰণে, যিহেতু জালুকৰ জ্বলাটো অলপ টেষ্টটো বেলেগ হয়, সেইকাৰণে মই এনেকৈ দি দিলোঁ। আৰু ধুনীয়াকৈ এতিয়া লৰাই মেলি এইখিনি উতলিবলৈ দিম, যিহেতু উতলিলেহে ইয়াৰ টেষ্টটো গোটেইটো আহিব। তাৰপৰা ধুনীয়াকৈ ঢাকনিখন দি দিলোঁ। তাৰপৰা এবাৰ মই 5 মিনিটমান থৈছোঁ। 5 মিনিটমান থোৱাৰ পিছত ইয়াত দেখিছে একদম ধুনীয়া, হালধি নিদিলোঁ, তেল নিদিলোঁ, ইমান ধুনীয়া কালাৰ এটা আহিছে খৰিচা আৰু বিলাহীৰ লগত। তো আপোনালোকেও ইচ্ছা কৰিলে এনেকৈ বনাই খাব পাৰে। এইখিনি মোৰ এতিয়া ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া আপোনালোকক ছাৰ্ভ কৰি দেখাম কেনেকুৱা হয়। আপোনালোকে দেখিছে কালাৰটো কি ধুনীয়া। ইয়াৰ লগত মই আজি দুপৰীয়া সাঁজত গাহৰি মাংস বইল বুলিয়ে কৈছোঁ, তাৰপৰা তিতাকেৰেলা ফ্ৰাই, তাৰপৰা মাছ, ভাত, চাটনি আৰু নেমু, এয়াই মোৰ আজি মানে দুপৰীয়া সাঁজ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মই কেনেকৈ খাই ভাল পাওঁ। তো আপোনালোকেও ইচ্ছা কৰিলে এনেকৈ ট্ৰাই কৰি চাব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।